दोस्ती हम नहीं तोड़ेंगे तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे ये दोस्ती আহিছে বোলা ৰাতিপুৱা আহি ৰখি আছো তোৰ কাৰণে আমি ৰাতিপুৱা আহি ৰখি আছো তোৰ কাৰণে গম পাৱ নাই থেংক ইউ মই মোবাইল ধৰিছো দে ভাল লাগিছে আসসালামু আলাইকুম এভৰিৱান হয় মই চিফা আপোনালোকৰ মাজত পুনৰ এটা নতুন ব্লগ লৈ উপস্থিত হ'লোঁ বন্ধুৱে যে জীৱনটো পূৰ্ণ কৰি তোলে মোৰ এই ব্লগটো চাই আপোনালোকে ভালদৰে বুজি পাব Thank you দেই মোক আজি মান ধৰি কৰিলি আৰু বহুত ভাল লাগিছে সেইকাৰণে ধৰি মই ফোন কৰি মাতি আছো সেইকাৰণে মাতি আছো জলদি কৈ আছো হ'ব দে আৰু ভিডিঅ' কৰিব বাৰ্থডে গাৰ্ল এইফালে একদম জুলপিৰ পৰা কামত ব্যস্ত হৈ আছে মোৰ কাৰণে ঢেৰ কিবা কিবি কৰি আছে সিহঁতি কি কৰিছে চাওঁগে ব'লক পাকঘৰতো কি কৰি আছে চাহ বনাইছে এইফালে আপচেনাই ভাজি বনাইছে পাপৰ ভাজিছে আৰু মুস্কানে এইফালে চাহ এটা বনাই আছে ঢেৰ কিবা কিবি আয়োজন কৰিছে তহঁতি হা ব্ৰইলাৰ চইলাৰ আনি মেলি ৰেডি কৰি থৈছে ভালেই হৈছে দেই মই এনেকুৱা ছাৰপ্ৰাইজ পাম বুলি ভবা নাছিলোঁ কিন্তু সঁচাকৈ জীৱনতো ভবা নাছিলোঁ এনেকুৱা ছাৰপ্ৰাইজ পাম বুলি ইহঁতি মোৰ কাৰণে ৰখি আছিলে মই অহা লগালগ চাহৰো আয়োজন কৰি দিলে আৰু এইফালে আহি গ'ল আপোনাৰ নাস্তা তিল পিঠা গুড় পিঠা বিস্কুট কালাকান আৰু এয়া হৈ গ'ল খজুৰ মুছলমান মানুহৰ প্ৰিয় ফল মানে ৰোজা ধৰোঁতে এইটো মুখত দিয়ে ৰোজাটো খোলে এয়া পাপৰ চানা আৰু এইফালে হৈ গ'ল আপোনাৰ নিমকি আৰু খাস্তা খজুৰি এইফালে লালমোহন আৰু চাহৰ আয়োজন মুস্কানে কৈছে ৰ'ব এইখিনিতো কওঁ মুস্কান হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড এয়া তাই মানে মোৰ বহুত ভাল লগৰ হয় আৰু চাহ তাই ওলাই আনিলে মই চাহ নাখাওঁ যিহেতু পানী এগিলাচকে লৈ ল'লোঁ আৰু সিহঁতি লৈ ল'লে চাহ এয়া এইফালে আহি গ'ল আকৌ আমাৰ আপচেনা তাই যে মোৰ বহুত বেছি ক্ল'জ ফ্ৰেণ্ড আমি LP স্কুলত একেলগে পঢ়া খালি তাই বাৰু এতিয়া বিয়া সোমালে মুস্কানে ক'লে যিহেতু চাহ খাই আমি গোটেইখিনি একেলগে কামত ধৰিলোঁ মই অকণমান সহায় কৰিছোঁ বেছি কেইজনী মোক মোলৈ ইমান হেৰি কৰিছে মই সহায় কৰি দিছোঁ আৰু কি বনিব কৈছে হেৰি চিকেন বনিব মই নহৰু চহৰু গুচাই দিলোঁ নহৰু গুচাই মেলি অকণমান খুন্দি দিছোঁ আৰু খানাটো আমাৰ বনাব আপচেনা ডাৰ্লিঙে আৰু মুস্কান গৈছে পানী আনিবলৈ তলৰ পৰা পাৰ্লাৰ আহিছিলোঁ মই আচলতে আৰু সিহঁতিতো মইতো গম নাপাওঁ সিহঁতি মুস্কানৰ ঘৰতে খেতি কৰি ফুৰিছে কি হ'ল ইমান হাঁহি আছে যে অকলে আৰু কি মানে পোলাও বনিব নহয় পোলাওটো বনিলে দেখাই দিব লাগিব পোলাওটো বনিলে দেখাই দিব লাগিব চিকেন আমাৰ আপচেনা বাইদেৱে বনাব পুৰা কাম চলি আছে মই ভিডিঅ' কৰি দিছোঁ জলফি মানে গাটো ভাল নাই এনেকৈ ভিডিঅ' কৰিছে কৈ দে এয়া জলফি মানে গাটো ভাল নাই এয়া আদা আৰু এয়া নহৰু মই খুন্দি পেলাই ৰেডি কৰি দিলোঁ এয়া পিঁয়াজ এয়া হেৰি কাৰণে এয়া মছলা নহয় পিঁয়াজ এয়া হেৰি কাৰণে পোলাও কাৰণে আৰু এইটো পেষ্ট বনাই দিছে এইটো পেষ্ট বনালে হালধি
আৰু নহৰু আকৌ মছলা চছলা এইবোৰ চব মছলা মিক্স কৰি মেলি পেষ্ট বনাই দিলে। আৰু এইফালে চিকেন ৰেডি হৈ গ'ল। আৰু এইফালে আমাৰ কাৰিকৰে হেৰি কৰি আছে। এইফালে দেখাই দে এইফালে দেখাই দে তেলৰ লগত পিঁয়াজ গৰম কৰিছে কাৰিকৰে। তেলৰ লগত পিঁয়াজ গৰম কৰিছে শুনিছোঁ মানে ফ্ৰাই কৰিছে। আৰু এইফালে বাইদেউ কাৰিকৰি বেয়াকে থাকে বাপেকে মাজে মাজে আহি পেলাই চাই কৰিছে আমি কি কৰি আছো। খুব হাঁহিছে। দেখাই দিবি যা এইফালে আকৌ আফচানাই তেলৰ লগত পিঁয়াজ ফ্ৰাই কৰি আছে আৰু তাই বনাই থোৱা আমেজিং পেষ্টটো ইয়াত এড কৰিব আৰু লাষ্ট জাবাব খানা তৈয়াৰ হৈ উঠিব। আফচানা তাইৰ লগত এটা বেলেগেই মৰম আছে। সৰুতে আমি ডিঙিত ধৰা ধৰিকেই থাকোঁ, লগ নেৰাওৱে। আমাৰ মুস্কান ডাৰ্লিং আমাৰ মেইন মডেল। আমাৰ সৰু সুৰা নহয় ডাঙৰ সুৰাই মডেল হয়। মেকআপ আৰ্টিষ্ট মডেল হয়। আৰু তাৰপিছত ঢেৰ টেলেণ্ট আছে। কি ক'ম আৰু লিখি যাব এয়া আমাৰ মেকআপ আৰ্টিষ্ট। আজি বেমাৰী হৈ আছে তাই। আফচানাই বনাই আছে খানা আৰু আমি পূৰা লেকচাৰ দি আছোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে বন্ধু নহ'লে যে জীৱনটো সম্পূৰ্ণ নহয় হয়তো চাগে প্ৰতিজন মানুহেই বুজি পায়। প্ৰকৃত অৰ্থত ক'বলৈ গ'লে প্ৰত্যেকজন মানুহৰ লগত মানে এজন বিশ্বাস কৰিবলগীয়া ফ্ৰেণ্ড থাকিবই লাগে। কিয়নো জীৱনটো সঁচা অৰ্থত ক'বলৈ গ'লে তেতিয়াহে পূৰ্ণ হৈ পৰে। খানা বনাই থকা মাজতো আমি উৎপাত কৰিবলৈ এৰি দিয়া নাই। আৰু এইফালে চাওকচোন মুস্কানৰ ফূৰ্তিটো, তাৰ মাজতে আমি ৰিলচো বনাই ল'লোঁ। মানে এইফালে খানাও বনি আছে আৰু এইফালে ৰিলচো বনি আছে। নচিবত কি লিখা আছে আমি কোনো নেজানো। আৰু আমি গোটেইকেইজনীৰ ভিতৰত কোন ক'লৈ যাম, কোন ক'ত থাকিব, কাৰ নচিবত কোন লিখা আছে একো গম নাপাওঁ। সেইকাৰণে যিকেইদিনে আছোঁ লগে ভাগে একেলগে ভালদৰে থাকিব বিচাৰোঁ। আমাৰ মাজত থকা মৰম আৰু ফূৰ্তিখিনি আৰু ইজনী সিজনীৰ প্ৰতি থকা সন্মানখিনি ভিডিঅ'টো দেখিয়ে চাগে বুজি পাইছে আপোনালোকে। আৰু ইয়াৰ ৰিজাল্টটো মানে ৰিলছৰ ৰিজাল্টটো আপোনালোকক দেখাই আছোঁ ৰ'ব। যাৰটোতে আওঁ যে আকৌ মোবাইলটো থোৱা হৈছে দেই। এতিয়া আহি গ'ল ৰিলছৰ ৰিজাল্টটো। ये वक्त हमारा जो एक बार गया तो आए ना दोबारा, समझ लो जरा ये हवाओं का इशारा मेरे यारों। अपना हर दिन ऐसे जियो जैसे कि आखिरी हो, जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो। अपना हर दिन ऐसे जियो जैसे कि आखिरी हो, जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो। গেছটো চিমত থৈ আৰু খানাৰ ওপৰত ঢাকনখন মাৰি ৰিলছ বনোৱা মজাই বেলেগ। हट्टे कट्टे उल्लू के पट्टे एक ही थाली के चट्टे बट्टे साले निखट्टू बजर बट्टू आई बला को डाल तू आगे से बट्टी पीछे से कट्टी पंगा लिया तो मार दे कल्टी मुफ्त का चंदन घिस मेरे नंदन माल बचा के भाग तू ऊपर से बोलते हैं व्हाट्सएप पर नीचे से खींचते हैं चड्डी चड्डी साला इज्जत उतारने को ऑलवेज रेडी हर एक फ्रेंड कमीना होता है। ৰেডি কৰি ল'লে। আফচানায়ো মোক পোলাও বনোৱা আইডিয়া দি আছে। পিঁয়াজটো কিমান ৰঙা কৰিব লাগে, কিমান চাউলটো লৰাব লাগে আৰু সেইফালে আকৌ মুস্কানে চালাটো বনাই আছে। আৰু এইফালে জুলফিয়ে ৰিলছত ব্যস্তই হৈ আছে। লগতে পোলাও বনোৱাও হৈ গ'ল, ভাত ৰেডি হৈ গ'ল, তৰকাৰীও ৰেডি হৈ গ'ল। এতিয়া খানা আয়োজন হৈ গ'ল মুঠতে। আৰু খানা আমি ডাইনিঙত ওলোৱাম আৰু ওলোৱাই মেলি তৃপ্তিৰে এসাঁজ খাবহে লাগে লগে ভাগে। হৈ গ'ল খানা, আহি গ'ল ডাইনিঙত আৰু আমি গোটেইখিনি একেলগে বহিম আৰু মজাকৈ এটা খানা খাম। আৰু ইমানখিনি যে সিহঁতি মোৰ কাৰণে কৰি দিব মোৰ অকণমানো আইডিয়াই নাছিলে। সঁচাকৈ মই বহুত বেছি সুখী আজি। বহুত ভাল লাগিছে। পোলাও, এগ, চালাড, পাপৰ, চিকেন, ৰাইচ চব ৰেডি আৰু এতিয়া আমি খাবলৈ বহিম আৰু। মোক পোলাও অকণমানকে দে। হাঁহিছা লাজ কৰিছে কেনেকৈ ধুনীয়া লাগিছে খালেহে গম। এতিয়া আমি সকলোৱে ভাতৰ পাতিত বহিলোঁ। খানাটো এতিয়া আৰম্ভ কৰিছোঁ। মুস্কানেও এইফালে লৈ ল'লে খানা, আমাৰ লৈ ল'লে
আৰু বেমাৰীও লৈ ল'লে তাই বেছি আজি গাটো বেয়া হয় সেইকাৰণে তাই মানে থুলমূলকৈ আছে আৰু থাকিব লাগে। বিছমিল্লা বুলি গৰাটো আৰম্ভ কৰিলোঁ। সচৰাচৰ ক'বলৈ গ'লে মই অলপো ভবা নাছিলোঁ যে এইদৰে বাৰ্থডে ছাৰপ্ৰাইজ পাম। এতিয়া আমি ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু দুখনমান ফটো মাৰিম বুলি ভাবিছোঁ। বৰষুণ দিছে আৰু এতিয়া আজৰি হোৱাৰ পিছত ফটো কেইখনমান মাৰিম, তাৰপিছত ঘৰলৈ যাম। গোটেই দিনটো মানে ইয়াতে কটোৱাই দিয়া হ'ল। 4টামান বাজিলে মানে তাৰপিছত ৰাতি আলহীও আহিব বোলে আমাৰ ঘৰলৈ, সেইকাৰণে জল্দি যাম ইয়াৰ পৰা ওলাই মেলি। বাহিৰলৈকে অকণমান গৈছোঁ মই, বৰষুণ দি আছে। বৰষুণ যাক এৰালেই ঘৰমুৱা হ'ব লাগিব। তাৰ আগতে জল্দি ৰিলচ দুটামান আৰু ফটো দুখনমান। এয়া হৈছে মুস্কানৰ ঘৰটো। এইফালে আমি ৰিলছো বনাই আছোঁ আৰু এই ষ্টেপটোৱেদি মুস্কানৰ ঘৰলৈও যায় আৰু জুলফি পাৰ্লাৰলৈও যায়। এখন হৈছে জুলফি পাৰ্লাৰ আৰু মই মানে তাইৰ ওচৰতে এটা বিউটিচিয়ানৰ কোৰ্চ লৈ আছোঁ। ৰেগুলাৰ তাই ক্লাছলৈ আহোঁ আৰু সেইবাবে সিহঁতে মোক মানে সৰু সুৰাকৈ বাৰ্থডে ছাৰপ্ৰাইজ এটাকে প্লেনিং কৰি দিলে। সঁচাকৈ মই বাৰু বহুত বেছি সুখী। देखो देखो है शाम बड़ी दीवानी, धीरे धीरे बन जाए न कोई कहानी। दिल पर है दिलकश है दिलदार नजारे हैं, आज जमीन पर उतरे कितने सितारे हैं। अगलो होश नमी दानम, हम है दिल है और जानम, बस दीवानगी 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 है। ना कोई रहसन ना रहबर, ये इल्जाम लगे किस पर, बस दीवानगी 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 है। All the hot girls put your hands up and say Om Shanti Om. All cool boys, come on, make some noise and say Om Shanti Om. ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত পুনৰ এবাৰ ঘূৰি আহিম আৰু লগতে জনাব যে আমাৰ বন্ধুত্ব কেনেকুৱা লাগিলে। তেতিয়ালৈকে বাই বাই, লাভ ইউ, আসসালামু আলাইকুম।